কবিতাৰ শিৰোনাম হৈছে ৩০ অক্টোবৰ। কথা সুৰ মানস মজুমদাৰ। প্ৰতি পলত প্ৰতি ক্ষণত উমি উমি জ্বলি থাকে মোৰ বুকুৰ জ্বলন্ত অগ্নিৰ দৰে বেদনাবোৰ। আজিও হাঁহিব পৰা নাই, আজিও কান্দিব পৰা নাই। মোৰ জীৱনৰ সেই কলা দিনটোৰ কথা পাহৰিব পৰা নাই। এখন ফৰকাল আকাশৰ দৰে পৰিয়ালত কলা ডাৱৰে যেন আৱৰি ধৰিলে সেইদিনা। মোক ক্ষমা কৰি দিবা দেউতা, তুমি কান্দি কান্দি দেখুৱাব পৰা নাই হৃদয়ৰ বেদনাবোৰ, কাৰণ চকুলোৰে শীত নপৰে বেদনাৰ অগ্নিবোৰ। তোমাৰ অবিহনে আমি সকলো যেন শূন্য, জীৱন নদীৰ বতাহীন নাওৰ দৰে। অৰ্থৰ বাবে তোমাৰ পত্নীয়ে আজি আনৰ ঘৰত চাকৰণিৰ মৰ্যাদা পাইছে। এতিয়া যেন দেউতা জীৱনৰ প্ৰতিটো পলত হাবাথুৰি খাওঁ। ইয়াৰ বাবে কাক দোষ দিওঁ আজিও বিচাৰি পোৱা নাই। সেই বিস্ফোৰণটিৰ বাবে কত জনতাৰ চকুলো আজিও বৈ আছে। কি দোষ আছিল তেওঁলোকে, যিহৰ বাবে কিছুমানে পিতৃহাৰা হৈছে, মাতৃহাৰা হৈছে, নিজৰ আপোনজনক হেৰুৱাইছে। দেউতা, তুমি চিৰশান্তি লাভ কৰা, মই এয়াই বিচাৰোঁ। নমস্কাৰ।